খুৰা সেয়া বন ঠিকোনাই আছে খুৰা তোমালোক ব'লা ব'লা ভিতৰতে আহা আহা চা খুৰাই ফুলনি বনাইছে কিন্তু নিজে ৰুইছে নিজে সজাইছে সোমাই তোমালোক ইয়াতে বহা বহা তোমালোক বহাচোন মই ফটকে হাত মুখকেইটা ধুই আহোঁ দে যাওক খুৰা ঐ ৰুমটো চাচোন ৰুমটো কিন্তু বৰ ধুনীয়াকৈ ৰাখিছে দেই ঐ সম্বৰ্ধনা পত্ৰ এই কিতাপবোৰ চাচোন তাকে এইবোৰ পঢ়িবলৈ অলপ ধৈৰ্য নে বাৰু পঢ়া ৰুমটো আৰু ধুনীয়াকৈ ৰাখিছে আমাৰ এওঁলোক আকৌ নাই নহয় বিয়া খাবলৈ গ'ল হয় বহক খুৰা বহা 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 বহিছে হ'ব খুৰা এইবিলাক যে দেখিছা আমাৰ ল'ৰাই ককাকৰ স্মৃতিবোৰ সজীৱ কৰি ৰাখিছে খুৰা আচলতে আমি আপোনাৰ ওচৰলৈকে আহিছোঁ এইখন লওক খুৰা এইখনো কি খুৰা আমাৰ গাঁৱৰ নাট্য মন্দিৰত শতবাৰ্ষিকী পাতিছে ভালেই হৈছে ভাল কাম কৰিছা তাত আমি সম্বৰ্ধনা অনুষ্ঠান এভাগ পাতিছোঁ গতিকে সেই অনুষ্ঠানত আপোনালোকো সম্বৰ্ধনা জনাবৰ বাবে এইবিলাকনো কিয় কৰিব লাগে মই জানো যোগ্য আপোনাৰ বিষয়ে পেপাৰ পত্ৰও পাইছোঁ টিভি নিউজতো আপোনাৰ বিষয়ে পাইছোঁ নহয় তাৰোপৰি নিষ্ঠাবান কৰ্মচাৰী হিচাপে আপোনাক চৰকাৰে প্ৰশংসা পত্ৰও দিছে খুৰা আপুনিতো আমাৰ গাঁৱৰ প্ৰথমজন ডক্টৰ উপাধি লোৱা ব্যক্তি এয়াই হ'ল কৰ্ম ডক্টৰৰ পাছত আলু চুৰ ভৱেন দত্ত হ'ব লাগিছিলে আলু চুৰ আলু চুৰ আলু চুৰ এই ঘটনাটোৱে মোৰ জীৱনৰ গতিপথ সলাই পেলালে মই যেতিয়া সৰু আছিলোঁ ঠিক ইমানটো অষ্টম শ্ৰেণীৰ ছাত্ৰ দা আৰু কেইদিনমান বুটলি আজি মাক বনাবলৈ দিমগে এই লগত বুট কেইটামান হোৱা হ'লে ভাল ছিলে বুজিছ আলু হ'লে হৈ যাব ঐ কলে যাও দোকানৰ পৰা আহোগে দাদা সিহঁতে কি কিনেগে চাওঁগে বল ৰ এইকেইডাল থৈ আহোঁ মোক এডাল লৈ যা
যাওঁ দেই ময়ো যাম মানে কেইটামান এইকেইটা দে আৰু কেইটা দে হেৰি ভাত দিছো আহক এই আলু কাৰ ঘৰৰ পৰা আনিলে অথনি নাই বুলি কৈছিলা নহয় মই নাই অনা ইহঁতি আনিছিল ইহঁতি আনিলে ক'ৰ পৰা আনিলে মই নাজানো ক'ৰ পৰা আনিছিল তুমি নাজানা আৰু বনাই খুৱাইছে ৰবা ভাত নাবাঢ়িবা তহঁতে আলু ক'ত পালি নকওঁ কিয় মুখে নামাত কিয় এই হ'ব আপুনি খাই লওকচোন খাই লম ক'ৰ পৰা আনিলি উঠ উঠ তুইটা আপুনি এই ভাতকেইটা বহাৰ সময়তেহে মন গৈছে যদি তুমিয়েই খোৱা গোটেই হতা চুৰ কৰি অনা খাদ্যৰ জুতি তুমিয়েই লোৱা গদা অথনি দোকানৰ পৰা সেইকাৰণে লৰালৈকে আহিছিলি হাজিৰা কাম কৰি খুৱাইছো কষ্টত ডাঙৰ হওক ল'ৰাক চোৰ ডকাইত কৰি স্বভাৱ চৰিত্ৰ ধ্বংস হ'বলৈ দিব নোৱাৰি নিজেতো লঘোণে থাকিলে সেই ল'ৰাকেইটাকো লঘোণে ৰাখিলে তুমি মাকজনী হৈ ক'ৰ পৰা কি আনিছে সোধা নাই আৰু বনাবৰ সময়তো নুসুধিলা ক'ৰ পৰা আনিলি কৃষ্ণ আলু কেইটা দেখি ময়ো ভাবিলা বনাই দিলে ভাল পাব মই ঘৰত নথকাৰ অৱস্থাত ল'ৰা দুটাক চকু দিয়া দায়িত্ব তোমাৰ সাধাৰণ আলু কেইটাৰ কাৰণে সাধাৰণ আলু কেইটা কেতিয়াবা যদি কাৰোবাৰ ঘৰৰ মূল্যৱান বস্তু চুৰ কৰি আনে ঠক ঠক তেনেকুৱা নকৰে লোভ বুজিছা লোভ বাঢ়ি যাব সমাজে হাঁহিব গভাইত চোৰ হ'ব তৃপ্তি লগা ভাতৰ থালত চকুৰ পানী পৰি সোৱাদ নাইকিয়া হ'ব আৰু তেতিয়া লঘোণে থাকিবা হেৰা বোলো হেৰা শুনিছানে কিয়নো ইমান চিঞৰি আছে এই ইহঁত দুটা শুই উঠিলে উঠিলে পঢ়ি আছে সিহঁতে কালিয়াৰ পৰা আৰু মানুহটোৰ খংটো কমা নাই দেই খং কমিব গোটেই ৰাতিটো টোপনি নাই যোৱা সিহঁতক মাতিছো বুলি কোৱা ৰ'ব মাতি আনিছো সিহঁতক মাক নহয় কথা ঢাকি ৰাখিবলৈ বিচাৰে এনেকৈ কথা ঢাকি ৰাখিলে ল'ৰাৰ স্বভাৱ চৰিত্ৰ শেষ হৈ যাব ঐ তহঁতি আহিছ নে নাই চাওঁ এইফালে কালি আলু কোনটোৱে চুৰ কৰি আনিছে কোনটোৱে কৰিলি কবি নে নক কবি নে নক
তহঁতি কবিনে নকওঁ কবিনে নকওঁ দে কৈ দে আইও দুখ পাইছো মোক কৰিছিলি দেতা মই নহয় দেতা আইও দেতা ময়ে আনিছিলো চুৰ কৰি আনিছিলি কিয় আনিছিলি চুৰ দেতা আজি পাই এনেকুৱা নকওঁ নকওঁ চুৰ কৰিবলৈ চা হেৰি, আপুনি বাৰু আগতে কিয় ইমানকে মাৰিছে তুমি মনে মনে থাকা তোমালোকে ইহঁতক মৰম কৰি দুখবোৰ ঢাকি ৰাখিবা এই আঠুকা কাণত থক যিটো কাম আজিলৈকে এই বাপেকটোৱে কৰা নাই সেই কামবোৰ আজি ইহঁতে কৰিবলৈ লৈছে তথাপিতো বাৰু এনেকে মাৰিব লাগেনে আৰু পাব লোকৰ ঘৰত হাজিৰা কাম কৰি এইটো বয়স পাইছোহি কাৰো ঘৰৰ কুটা এডাল তুলি অনা নাই সিহঁতেনো কি কৰিলে বাৰু আলু চুৰ কৰি আনিছে মাক বাপেকক জুতি লগাই খুৱাবলৈ আনিছে হ'ব আৰু দিয়ক মানুহৰ আগত জানক মানুহে কালি আলু চুৰ কৰিছে কালিলৈ ডাঙৰ বস্তু এটা চুৰ কৰক দুখীয়া হ'ব পাৰো সেই বুলি ল'ৰা দুটাক চোৰ ডকাইত হ'বলৈ দিব নোৱাৰো সৰু ল'ৰাহে বাদ দিয়ক সৰুতেই যদি ইহঁতৰ স্বভাৱ ভাল নকৰো ডাঙৰ হ'লে বিপদ হ'ব আঁঠু কাঢ়ি থাক ৰাস্তাৰ মানুহে দেখক সোধক মানুহে জানো এটাও খুটা নাই দেখো ঐ বখিটো দেচোন এতিয়া দে মাছ পাইছনে নাই পোৱা ঐ নহ'লে এটা কাম কৰিবি ক'ৰবাৰ পৰা আলু কেইটামান লৈ যাবি কাক ক'বলৈ আহিছ কালৈ গৈছিলি ককাই আলু চুৰ নহয় কি হা প্ৰথম উপাধি মোৰ আলু চুৰ
ভৱেন আলু চোৰ সকলোৱে মোক আলু চোৰ বুলিয়ে লুকাইছিলে ঘৰৰ পৰা ওলাবলৈ মই লাজ কৰিছিলোঁ তেতিয়াৰ চোৰ আৰু আপুনি এতিয়া আদৰ্শ ব্যক্তি দেউতাই যদি মোক সৰুতে সেই শিক্ষা যদি নিদিলেহেঁতেন এতিয়া মই গবাই চোৰেই হ'লোহেঁতেন যেতিয়া মোক আলু চোৰ বুলি জোকায় তেতিয়া মই জেঠি হৈ যাওঁ দেউতাৰ সেই কথাখিনি মোৰ মনটো আপোনাৰ মনৰ দৃঢ়তা কিন্তু মানিছো আমি মই যিমানেই বুজিব পৰা হৈ আহিছিলোঁ সিমানেই মই সংকল্প লৈছিলোঁ এই চোৰৰ উপাধিটোৰ আগত আৰু এটা ডিগ্ৰী ল'ম আপুনি ডিগ্ৰী ল'লে এয়া আপোনাৰ নিষ্ঠা খুৰা এটা কথা সুধো শুনা ইমানবিলাক কিতাপ পঢ়িবলৈ সময় হেৰা কিতাপ পঢ়িবলৈ সময় নালাগে লাগে মাথো আগ্ৰহ লক্ষ্যত উপনীত হ'বলৈও লাগে মনৰ দৃঢ়তা খুৰা আমি আহোঁ এই কথাখিনি মিটিঙত প্ৰকাশ কৰি উঠি অহা প্ৰজন্মক আপুনি প্ৰেৰণা দিব বাৰু যোৱা মই যেনে তেনে মিটিঙত উপস্থিত হ'ম বাৰু ঠিক আছে আহিব খুৰা ভাল যোৱা